কবিতাৰ শিৰোনামা পঞ্চশ্বহীদ। ঐ মা, মই গমকে নাপালোঁ অ', কেনেকৈনো গুলীবোৰ আহি মোৰ বুকু ভেদি গ'ল। আৰু জান মা, তইতো মোক যাবলৈও মানা কৰিছিলি। দেশৰ কাৰণে প্ৰতিবাদ কৰিবলৈহে গৈছিলোঁ অ'। দেশখন হেনো বেলেগৰ হ'ব। ইমান কষ্ট কৰিলে ককা আইতাহঁতে, আজিও দেশৰ একেই অৱস্থা। ঐ মা, আজি জান মোৰ ভাল লাগিছে। হাজাৰটা বাংলাদেশী দেশত সোমালেও মই দেশৰ বাবে শ্বহীদ। বৰ কষ্ট পাব ভাই ভনীহঁতে। ভৱিষ্যত অন্ধকাৰ অ' মা। তই নাকান্দিবি মা, এদিন তয়ো গৌৰৱ কৰিবি মোৰ ল'ৰা কা আন্দোলনৰ শ্বহীদ হৈছিল বুলি। ককাইহঁত, কাবৌ কৰিছোঁ অ', মাতৃভাষা আমাৰ পৰা কাঢ়ি লৈ নাযাবা। কাঢ়ি লৈ নাযাবা আমাৰ অস্তিত্ব, কাবৌ কৰিছোঁ। নমস্কাৰ।